हेलो एवरीवन কি খবৰ আপোনালোকৰ কল্পনামদায়ী ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু মই ভালে আছো সো গাইস আজি কাতি বিহু সো গাইস মানে হ্যাপি কাতি বিহুৰ আপোনালোকক সকলোকে শুভেচ্ছা যাচিলো সো গাইস আজি আমি হাজবেণ্ড আৰু মই মানে পথাৰত ছাতি জ্বলাবলৈ যাবলৈ ওলাইছো মই মানে সব ৰেডি কৰি লৈছোৱে হাজবেণ্ডে মানে গা ধুই আছে মানে সো গাইস মই মানে এতিয়া বগা ফুল ছিঙিবলৈ ওলাইছো মানে পথাৰত লৈ যাম মানে তামোল পান জৰাও দিম সতল সো গাইস মই মানে বগা ফুল ছিঙি আছো মানে বগা কাঠনটা ফুল ছিঙি আছো মই ইয়া চাও আমাৰ খুৰা আৰু মানে জেঠা পথাৰত গলে আমাৰ মানে দেৰি হ'ল উপায় নাই ইয়া চাওক মোৰ ছিঙা হলে So guys, ইয়া চাওক আমি সব ৰেডি কৰি লৈছো ইয়া চাওক তেল লৈছো মেছ লৈছো ইটো টেমাতে আছে মেছ আৰু কলপাত লৈছো সো গাইস আমি এতিয়া পথাৰত আহি পালো ইয়া চাওক আমাৰ হাজবেণ্ডে মানে আগত আছে যাই আছে এতিয়া মই যাবলৈ ওলালো মানে নামি মাৰো পানী আছে সো গাইস ইয়া চাওক আমি মানে পথাৰত আহি পালো ইয়া চাওক ধান পুৰা পথাৰৰ মাজত আহিছে আমি দেখিবলৈ ইমান ধুনীয়া লাগিছে চাৰিওফালে মানে ধান মানে ছাতি জ্বলালে ইয়া চাওক জ্বলাইছে বহুতে জ্বলাইছে মানে বহুত দূৰত আছে না ধান সো গাইস এতিয়া মই মানে যাই আছো ইয়া চাওক আটা আছে পানী তলে ডুবাই নিবা লাগছিল মোবাইলটো হই যাই আছো আমিও চাওক ধানবিলাক ইপিনে আমাৰ হাজবেণ্ডে ইয়া চাওক আলিৰ মাজত আছে কি হল হা কি হল মাৰে কিছুমানে ইয়া চাওক আমাৰ হাজবেণ্ডে তেল ঢালি লৈছে মেছো তাতে আছে ইয়া চাওক ফ্ৰেণ্ডছ ধানখিনি মানে হালি গৈছে ইয়া চাওক আমাৰ হাজবেণ্ডে মানে জগাৰ কৰি আছে ছাতি জ্বলাব আৰু মানে গাইস আমাৰ হাজবেণ্ডে ছাতি জ্বলাইছে পুবে দি দিব লাগছিল নেকি সো গাইস এতিয়া আমাৰ হাজবেণ্ডৰ মানে ছাতি জ্বলোৱা হ'ল এতিয়া ভালকৈ মানে সেৱা কৰিব এয়া চাওক একদম ধান ফুল দি লৈছে তলত আৰু পান তামোল দিছে এতিয়া মই মানে জ্বলাম আগতে তেলখিনি ঢালি লৈছো তাৰ পিছত হালাডাল দি লম এতিয়া মই ভালকৈ ছাতিটো জ্বলাই লম
সো গাইস এতিয়া মোৰ মানে ভালকৈ ছাতিটো জ্বলিলে এতিয়া মই ধূপ কেইডাল জ্বলাই লম এতিয়া মই মানে ধূপ কেইডাল জ্বলাই আছো মানে ধানটো বহুত ওখ হৈছে সেই কাৰণে অলপ অসুবিধা হৈছে মানে আৰু তলত পানীও আছে অলপ সো গাইস আমাৰ মানে ছাতি জ্বলতে মানে ৰাতিয়ে হ'ল আন্ধাৰ হৈ আহিছে অলপ সো গাইস এতিয়া মোৰ মানে ধূপ কেইডাল জ্বলোৱা হ'ল এতিয়া মাটিৰ তলত দিছো এতিয়া মই হাজবেণ্ডক তেলৰ বটলটো আৰু মেচটো ল'বলৈ দিম তাৰ পিছত ভালকৈ সেৱা এটা কৰি ল'ম সো গাইস এতিয়া মই মানে ভালকৈ সেৱা কৰি ললোৱে মোৰ মানে হ'লে সো গাইস এতিয়া আমাৰ মানে ছাতি জ্বলোৱা হ'ল এতিয়া আমি ঘৰত যাবলৈ ওলালো মানে আন্ধাৰে হৈছে বহুত আন্ধাৰ হ'ল ধানৰ মাজত মানে আলি দেখাই নাপায় ভয় লাগি যায় মানে ধানৰ বহুত আন্ধাৰ হৈছে এয়া চাও সকলোৱে মানে ছাতি জ্বলাই ঘৰত গুচি গ'ল সো গাইস এয়া চাও ইটো মানে ঘৰৰ বাৰীত দিছো আমি পথাৰৰ পৰা আহি পাই মানে ঘৰ বাৰীত এনেকে দিছো তামোল গছত এনেকে মানে এয়া চাওক গাইস ঘৰৰ বাৰীৰ মানে তামোল গছত এনেকে ছাতি জ্বলাই আছো আমি এয়া চাওক আমাৰ হাজবেণ্ডে জ্বলাই আছে আজি মানে বাটতো দিব লাগে ছাতি আৰু বাৰীটো এনেকে দিব লাগে সো এতিয়া আমি বাটত দিম মানে ৰাস্তাত সো গাইস এতিয়া মই মানে ৰাস্তাত ছাতি জ্বলাবলৈ ওলাইছো আমাৰ মানে পথাৰৰ পৰা আহি পোৱাতে অলপ দেৰি হ'ল মানে আন্ধাৰ হ'ল বহুত আন্ধাৰ হ'ল মাই মানে মন্দিৰত ছাতি জ্বলালে এতিয়া মই মানে ৰাস্তাত ছাতি দিবলৈ ওলাইছো এতিয়া মই ভালকৈ সেৱা এটা কৰি ললো তাৰ পিছত মই মানে আৰু ঘৰৰ চোতালত মানে মাই মানে ছাতি জ্বলাইছে আগতে মানে মায়ে আগতে সেৱা কৰিছে তাৰ পিছত মই মানে এতিয়া সেৱা কৰিলো তুলসী গছৰ তলত সো গাইস এতিয়া আমাৰ মানে ঘৰটো ছাতি দিয়া হ'ল মানে ঘৰৰ ৰাস্তাটো দিলো বাৰীটো দিলো সো গাইস আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো ভিডিওটো ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ফ্ৰেন্ডছ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব ভিডিওটো একলৈকে চোৱাৰ বাবে থ্যাংক ইউ সো মাচ গাইস বাই বাই